পত্নী মানে কি? একাংশ যুৱকে কমেণ্ট কৰি সুধিছিল পত্নী মানে কি? কেনে ধৰণৰ ছোৱালীক আমি নিজৰ পত্নী হিচাপে বিশ্বাস কৰিব পাৰি? আজিৰ দিনত নিজৰ পত্নী কোনো বিশ্বাস নোহোৱা হৈ পৰিছে। আমি নিজৰ পত্নীক কেনেকৈ ভাল কৰিম, তাৰে এক প্ৰতিবেদন আপোনালোকৰ বাবে। ক'ব ওলাইছে এগৰাকী বিশ্বাসী পত্নীৰ কেইবাটাও ভাল গুণ। পত্নী মানে সেইজনীয়ে যিয়ে ফোন কৰি কয় সোনকালে ঘূৰি অহা, দুয়ো একেলগে ভাত খাম। পত্নী মানে সেইজনীয়ে যিয়ে তোমাৰ বাবে অপেক্ষা কৰোঁতে কৰোঁতে খোৱাৰ টেবুলতে টোপনি যায়। পত্নী মানে সেইজনীয়ে যিয়ে শুবৰ পৰত ক'ব দুটা গাৰুৰে কি দৰকাৰ, এটাই যথেষ্ট দিয়া। পত্নী মানে সেইজনীয়ে যিয়ে তোমাৰ বুকুৰ ওপৰত শুবলৈ হাজাৰটা বাহানা উলিয়ায়। পত্নী মানে সেইজনীয়ে যিয়ে তোমাক পুৱাই বিচনাৰ পৰা উঠায়, ঐ উঠা, তোমাৰ কামত অফিচলৈ যোৱাৰ সময় হ'ল নহয়। পত্নী মানে সেইজনীয়ে যিয়ে ঈশ্বৰক সদায় তোমাৰ বাবে প্ৰাৰ্থনা কৰে, কয় মোৰ মানুহজনক সদায় ভালে ৰাখিবা, বিপদত নেপেলাবা। পত্নী মানে সেইজনীয়ে যিয়ে তোমাক কয় তুমি সোনকালে ঘূৰি আহা, তোমাৰ অবিহনে মোৰ এটাও মুহূৰ্ত ভাল নালাগে। পত্নী মানে সেইজনীয়ে যিয়ে কয় ঘৰলৈ আহোঁতে যাতে অলপো পলম নহয়। পত্নী মানে সেইজনীয়ে যিয়ে তোমাৰ অলপ হাঁহিতে গোটেই পৃথিৱীখন দেখে। পত্নী মানে সেইজনীয়ে যিয়ে তোমাৰ অলপ কষ্টত তাইৰ গোটেই চকু পানী নিগৰি পৰে। পত্নী মানে সেইজনীয়ে যিয়ে প্ৰতিটো সময়ত তোমাৰ কথা ভাবি থাকে। পত্নী মানে সেইজনীয়ে যিয়ে তোমাক লৈ সপোন ৰচে। পত্নী মানে সেইজনীয়ে যিয়ে তুমি জীয়াই থকালৈকে তাইও জীয়াই থাকিব বিচাৰে। পত্নী মানে সেইজনীয়ে যিয়ে তোমাৰ অলপ অৱহেলাত জীয়াই থাকিব নিবিচাৰে। আপুনি পত্নীক অৱহেলা নকৰিব, নহ'লে আপোনাৰ অলপ অৱহেলাৰ বাবে কাৰোবাৰ জীৱন যাব পাৰে। যদি আপোনাৰ পত্নীৰ এনেবোৰ গুণ আছে, জানিব আপুনি বহু ভাল ছোৱালী বিয়া কৰাইছে। পত্নী এনেধৰণৰ গুণ থাকিলে সেই পত্নীক ঘৰৰ লক্ষী বুলি কোৱা হয়। এনেধৰণৰ পত্নীয়ে স্বামীৰ পৰা বহুত মৰম চেনেহ পোৱা দেখা যায়। এনেবোৰ গুণৰ বাবে বহুত পত্নীয়ে নিজৰ স্বামীৰ লগত আজিও সুখৰ সংসাৰ কৰি আছে। এনেধৰণৰ বোৱাৰীবোৰক আদৰ সাদৰেৰে লক্ষ্মী বোৱাৰী বুলি কোৱা হয়। এনেধৰণৰ গুণৰ পত্নী যদি আপোনাৰ লগত আছে, তেন্তে আপোনাক কেতিয়াও বিশ্বাসঘাতকতা নকৰে। আশা কৰোঁ আপোনালোকে প্ৰতিটো উত্তৰ ইয়াতে বিচাৰি পালে। এনেধৰণৰ বিশেষ প্ৰতিবেদন পাই থাকিবলৈ আমাৰ পেজটো ফ'ল' কৰিব। ধন্যবাদ। জয় আই অসম।